বাচি থাকিব মোৰ ইচ্ছা নাই। যিও একটা পিক ভাল পালোঁ, ইমানবাৰ ভাল পাং কওঁ, তাই কোনো কথাৰ উত্তৰে নেদে। তাই ইমান ভাল পাং মই তাক লৈ কিমান সপোন ৰচিছিলোঁ, কিমান মোৰ ৰাতি থাকিব ইচ্ছা নাই। মই কি কৰোঁ মই নিজকে নিজে নাপাওঁ। আৰু এই ভগৱানে মোৰ লগত কিয় ইমান নিষ্ঠুৰ কৰি আছে? জীৱনত একটা পিকে ভাল পালোঁ, কি কৰোঁ মই চিন্তা কৰিয়ে নাপাওঁ। মই যিয়ে জীৱনটা ৰাখাতকৈ নাৰাখাই ভাল হ'ব নেকি? মই মৰি যামেই নেকি? মই নাথাকোঁ মোৰ সপোন বাস্তৱত বাবাৰ ভুল দিন নাকি এটা? একবাৰ মই মৰাৰ আগত বাবাৰ লগত দেখা কৰি আহোঁ। অলপ পিছত আহি আছোঁ, আহি আছোঁ জমদূত, মই আহি আছোঁ। বাবা মই তাক নাপালে নাথাকোঁ ৰে বাবা। মই তাৰ পাৱাৰ কাৰণে কি কৰিব লাগিব বাবা? মোক একটা উপায় দি বাবা। বাবা বাবা তোমাৰ মনৰ কথা মই বুজি পাইছোঁ। বাবা কওক বাবা। তুমি এটা কাম কৰা। কওক তাৰ কাৰণে মই এটা নহয়, মই 10টা কাম কৰিম বাবা। তুমি সেইজনী ছোৱালীক তোমাৰ তেজেৰে চিঠি লিখি দিয়া, তোমাৰ মনোকামনা পূৰণ হ'ব। ঠিক আছে বাবা, মই তেজ কি বাবা? তাৰ কাৰণে মই গোটাই দেহা দি লিখিব পাৰিম বাবা। ভগৱানে তো কল মোক তেজেদি চিঠি লিখিবৰ কাৰণে, মই যি তেজ ক'ত পাওঁ? মোৰ ধৰাত নহ'ব দে, এতিয়া কিবা বেলেগ ব্যৱস্থাই কৰিব লাগিব। দাদা কোৱাচোন। মাস্ক পিন্ধি লোৱা তুমি। মাস্ক পিন্ধি কি কৰিম দাদা? মোৰ যিহেতু অলপ ডিষ্টেঞ্চত থাকাচোন, ডিষ্টেঞ্চত থাকালো। ব্লাডটো আমাৰ ইয়াত নাপায় বাইদেউ। ক'ৰবাৰ পৰা যোগাৰ কৰি দিয়ক। আমাৰ ইয়াততো নাপায়, হস্পিটেলতহে তুমি খবৰ ল'ব লাগিব। আপোনালোকে যি কোনো ব্যৱস্থা কৰি দিয়ক দাদা। হ'ব বাৰু, খবৰ লোৱা যাব। কি গ্ৰুপ তোমাৰ? গ্ৰুপ নালাগে, যিকোনো কি হ'লে হ'ল, ব্লাড হ'লে হ'ল। এনেকৈতো নহ'ব, তুমি কি গ্ৰুপৰ সেইটো মানুহ কি পেচেণ্টক দিবা সেইটোহে লাগিব। মোক কাকো ব্লাড দিব নালাগে, মোৰ ছোৱালীটাক লাভ লেটাৰ লিখিব লাগে। লিখি লিখিব হে ৰাম।